কিছুমান মানুহে অলপ নিজক সৌন্দৰ্য লৈ বা ধৰকচোন পইচা পাতি বেছি থকা হ'লে অলপ লেভেলত থাকে, ইগ' দেখায় আৰু সেই বস্তুটো আপুনি চাইছেনে? মইতো ফেচো কৰিছোঁ। মানুহবোৰে তোমাৰ ইগ' ধুনীয়াক লৈ কেনে পইচাক লৈ কেনে ইগ' সাংঘাতিক বা থ্ৰ' অফ কৰে, উম, এটিটিউড থ্ৰ' কৰে, গম পালানে? উম, ইগ' বুলি কি আছে? ইগ' বুলিতো একো নাই ন। ইগ' জাষ্ট এটা কি বেমাৰ হয়, উম, মানুহে যে কেৰি কৰি আছে এইটো এটা, মোৰ মতে এইটো এটা বেমাৰ। উম, ইগ' বুলি কি আছে? ইগ' যদি হৈছে ন, শ্মশান বা কবৰস্থানত ডাঙৰটা বহিছ, তোমাৰ কি ইগ' আছে, তোমাৰ কি এটিটিউড, কি হেৰি, জিৰ' হৈ যাব। ডাঙৰটা বহিছ, কিমান ডেড বডি, কিমান ডাঙৰ ডাঙৰ অফিচাৰ্ছ, কিমান ডাঙৰ ডাঙৰ হেৰি, তোমাৰ জুবিন দাক দেখিছানে আজি? উম, তো ডাঙৰ ডাঙৰ চুৰ বীৰ বা ডাঙৰ ডাঙৰ আমাৰ জুবিন দা আমাৰ ভগৱান হেন, উম, তো তেখেতেও আমাক এৰি থৈ কেনে গুচি গ'ল। তো সেনেকৈ কিছুমান মানুহ, জুবিন দাৰ সমানটো ইমান নতুন ডাঙৰ মানুহ এতিয়ালৈকে নাই। উম, জুবিন দা আমাৰ কাৰণে ভগৱান, বুজিছা? উম, জুবিন দা যিহেতু আমাৰ কাৰণে ভগৱান, তো তাতকৈ তলতহে আছে মানুহবোৰ। অ', তো এটিটিউড কি? জুবিন দাটো এটিটিউড নাছিলে, জুবিন দাটো ইগ' নাছিলে, জুবিন দা আছিলে অ', চিল। অ', এই কি কৰিছা, ভালে আছা, ৰাস্তাত লগ পালে উম, কি কৰিছা, ভালে আছানে? দুখীয়া হওক ধনী ধনী হওক, হওক, এটা এটা লেভেলতে যায়, আপছ এণ্ড ডাউনছ নহয়। দুখীয়া ল'ৰা এটাও সাপতি ধৰিব পাৰে জুবিন দা, উম, ধনী মানুহ এজনক সাপতি ধৰিব পাৰে। উম, তো ইগ' বুলি কি আছে? ইগ' বুলি একো নাই মোৰ মতে। উম। বাছ। আপুনি যিজনী ছোৱালীৰ লগত সম্পৰ্কত আছিলে, তাই যদি এতিয়া আপোনাক এইটো ভিডিঅ' যদি চাই, ছাপ'জ তাই যদি আপোনাক এতিয়া এপ্ৰ'চ কৰে যে, আপোনাক যদি চৰি বুলি কয় যে মোৰ বহুত ডাঙৰ ভুল হ'ল, আমি আকৌ পেটচ আপ কৰিব পাৰিম নেকি বুলি, তাই যদি ফোন কৰে বা যদি প্ৰস্তাৱ পঠায় তেওঁলোকৰ ঘৰৰ পৰা যে প্ৰপ'জেল য়েছ, আপুনি একচেপ্ট কৰিবনে? যোনটো ধৰা ইনচিডেণ্ট মোৰ লগত হ'ল, উম, সেইটো মই ভুল বুলি নাভাবোঁ, উম, গম পালানে? উম, কাৰণ ভাইটি ঢুকোৱা ডেটটো আছিলে 24 উম, ডিচেম্বৰ, সিহঁতে মোৰ বিয়াখন ভাঙিছে 24 মাৰ্চ, বুজিছানে? তাতে উম, ভুল হোৱা নাই, তাতে সিহঁতে প্ৰি প্লেন কৰিছে। উম, হুম, হুম, ডেটটো ভাইটি ঢুকোৱা ডেটৰ লগত মোৰ বিয়াখন ভাঙাৰ ডেটটো সিহঁতে মিলাই দিছে। হুম, হুম, 24 মাৰ্চত সিহঁতে বিয়াখন যিহেতু কেঞ্চেল হৈছে, চ' 24 মাৰ্চ সিহঁতে যদি ক'ব পাৰিছে, 23rd কিয় নকল, 25th কিয় নকল, 24 মাৰ্চতহে অকল কিয় ক'লে যে বিয়াখন হৈছে? তো সিহঁতে সেই ঘৰ মানুহ, স্পেচিয়েলি মাকজনীয়ে, মোক বেয়া পাব পাৰে কিছুমান মানুহে হা, কিন্তু মই যোনটো বস্তু ফেচ কৰিছোঁ সেইটো মই কৈছোঁ যে 24 ডেটটোৱে অকল কি কাৰণত সিহঁতে ধৰি ল'লে যে এইটো তাৰিখতে আমি ক'ম। 20 দিন আছে বিয়াৰ কাৰণে। মই নিজে ভাঙি পৰিছোঁ ষ্টিল, মানে মই ছোৱালীজনীক কৈছোঁ যে তোমাক মই লৈ আহিম, তোমালোকে ডাঙৰকৈ বিয়াখন পাতা, উম, মই লৈ আহিম, কিন্তু উম, এট দ্য মেইন টাইম 24th কিয় মোৰ বিয়াখন ভাঙিলে? অ', বেলেগ ডেটত কিয় নহ'ল? তুমি উম, নিজে মোক কোৱা হুম, কথাষাৰ। হুম। তেনেকুৱা এইটো ভুল নহয়। কেনেকৈ ভুল হ'ব এইটো? ভুল হ'বই নোৱাৰে, ভুল হ'বই নোৱাৰে ন। তাই যদি এতিয়া আপোনাক বিচাৰে, ল'বনে? সাপে একবাৰ কামুৰিলে কেঁচুলৈও ভয় লাগে হেনো, বুজিছানে? সাপে এবাৰ কামুৰিলে কেঁচুলৈ ভয় লাগে। মোৰ মানে এতিয়া বাইকখনত ন' গাৰ্লছটো যে আহিছে, তো সেইটোতে বুজি লোৱাচোন, ন' গাৰ্লছ গুৱাহাটীত কোনখন বাইকত আছে ন' গাৰ্লছ বুলি? ন' গাৰ্লছ বুলি কোনো এখন বাইকত নাই, অকল মোৰ বাইকখনতে আছে। সেইটো মই শ্ব' অফ কৰা নাই। কিছুমান কমেণ্ট বা কিছুমান হেৰি মানুহে মোক লগ পালে কয় যে বিয়াখন পাত, কিন্তু বিয়াখন ভাঙাৰ সময়ত মোক কেইজন মানুহে আহি কিনে মোক ছাপোৰ্ট কৰিছিলে যে দুখ নকৰিবি, ভাইটিটোন গ'লে, তই দুখ নকৰিবি এটলিষ্ট। হাতীগাঁৱৰ কেইজনমান লগৰ আছে, সিহঁতে ছাপোৰ্ট কৰিছে, স্পেচিয়েলি মোক ছাপোৰ্ট কৰিছে হাতীগাঁও পুলিচ ষ্টেচন। উম, হাতীগাঁও পুলিচ ষ্টেচন আৰক্ষী বিষয়া মোক ইমানে নিজৰ ভাইটিৰ নিচিনা মৰম কৰে, তেখেতসকলে মোক সাংঘাতিক ছাপোৰ্ট কৰিছে, মোক মেণ্টেলি বহুত ছাপোৰ্ট কৰিছে, মোৰ নিজৰ ফেমিলিতকৈও মোক বহুত ছাপোৰ্ট কৰিছে। তো মই তেখেতসকলক মই কেতিয়াও পাহৰি নাযাওঁ। আৰু কেইজনমান মোৰ ফ্ৰেণ্ড আছে, মই নাম মেনশ্যন কৰিব নোৱাৰোঁ, তো তেখেতসকলে মোক সাংঘাতিক, মানে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই সদায় তেখেতসকলৰ ধাৰত মই আছোঁ, তেখেতসকলৰ কাৰণে মই জীয়াই আছোঁ। উম। তেখেতসকলে মোক মানে এটা ষ্ট্ৰং বনাই আছে। সাহস মই যে দিছে। আজি যে মই তোমাৰ লগত যে মই ফেচ কৰি কিনে যে কথাষাৰ যে কৈ যে আছোঁ, উম, তেখেতসকলৰ আশীৰ্বাদত বা তেখেতসকলৰ ছাপোৰ্টতে মই আজি এনেকৈ আছোঁ। উম। আপোনাৰ মতে প্ৰেম কেনেকুৱা? মানে প্ৰেমৰ ডেফিনেশ্যন কি? প্ৰেমৰ সংজ্ঞা? প্ৰেম বুলি মোৰ ক্ষেত্ৰত ন, প্ৰেম বুলি একোৱেই নাই। প্ৰেম বুলি একো নাই, যিহেতু জিৰ' বুলিও কওঁ। আৰু প্ৰেম বুলি ক'বলৈ গ'লে তোমাৰ ধৰা, প্ৰেম অকল আমাৰ গাৰ্লফ্ৰেণ্ডক লৈ কিনে নহয় বা বয়ফ্ৰেণ্ডক লৈ কিনে নহয়। প্ৰেম আমাৰ মাক লৈ কিনেও হয়, দেউতাক লৈ কিনেও হয়, নিজৰ ভাইটিটোক লৈ কিনেও হয়। মই নিজৰ ভাইটিকো মই বহুত মৰম কৰিছিলোঁ। নিজৰ ভাইটি মোৰ নিজৰ সন্তানৰ নিচিনা আছিলে। মই নিজৰ এনেকুৱা তাক হেৰুৱাৰ পিছত মোৰ এনেকুৱা লাগিছে যে নিজৰ সন্তান এজন মই হেৰালোঁ। মোৰ নিজৰ ভাইক হেৰুৱা যেন লগা নাই, নিজৰ সন্তান এজন হেৰুৱা যেন লাগিছে।
তো তাক এৰি কিনে মই বিয়াখন পাতাৰ মই ভাবিবই নোৱাৰোঁ। হুম, হুম, লগৰ বন্ধুবোৰে যেতিয়া মই দৰা সাজত যেতিয়া মই গাড়ীখনত বহিম, মোৰ সেইখিনি সময়ত তাক মই যথেষ্ট মিছ কৰিম, আৰু সেই বস্তুটো মই নিজকে ষ্ট্ৰং কৰিব পৰা নাই। বিয়াৰ কাৰণে মই আগবাঢ়িবৰ কাৰণে মই সেইকাৰণে নহয় ৰেডি। মই সেইখিনি সময়ত লগৰ বন্ধুবোৰে যেতিয়া চিল কৰিব, ফূৰ্তি কৰিব, সেইখিনি সময়ত মই ভাঙি পৰিম। হুম, তো প্ৰেমৰ ডেফিনেশ্যন মোৰ ক্ষেত্ৰত 0 হয়। আজিকালি প্ৰেমনো কোনে কাক কৰে? কাকো নকৰে। নিজৰ ল'ৰাইও নকৰে নিজৰ মাক দেউতাকেও কিছুমান এনেকুৱা মা দেউতা দেখা পাইছোঁ মই, তোমাৰ নিজৰ সন্তানকো সন্তান বুলি নাভাবে, বুজিছানে? হুম, নিজৰ দাদাকে ভায়েকক নামানে, ভায়েকে দাদাকক নামানে। হুম, প্ৰপাৰ্টিৰ কাৰণে নিজৰ ভাইৰ মাজত তোমাৰ নিউজ পায়ে আছে, কিছুমানে কাটি দিয়ে, মাৰপিট হৈ আছে। অ', তো প্ৰেম ক'ত থাকিল? হুম, প্ৰেম অকল, তুমি যে মোক সুধিছা প্ৰেম বুলি, মই তোমাক কথাষাৰ কওঁ, প্ৰেম বুলি আমাৰ মাজত অকল লাভৰ ক্ষেত্ৰত নাই, ৰোমেণ্টিক ৱৰ্ডটোতে যে অকল প্ৰেম সোমাইছে সেইটো নহয়। হুম, প্ৰেম আমাৰ আটাইবোৰ ৰাস্তাৰ এজন মানুহকো আমাৰ প্ৰেম কৰা যাব। হুম, হুম, কিন্তু প্ৰেম আজিকালি মানুহবোৰ স্বাৰ্থপৰ হৈ গৈছে। তুমি হুম, ক'লা নহয় ইগ' লিফ্ট কৰে। হুম, ধনী হ'লেহে প্ৰেম কৰিব, দুখীয়া মানুহক প্ৰেম নকৰে। হুম, 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 তো কথাষাৰ এনেকুৱা নহয় ন। হুম, প্ৰেম সকলোৰে মাজত, মানে সকলোকে কৰা যায় প্ৰেম। হুম, হুম। আমাৰ জীৱন যিহেতু দুদিনীয়া, অ। এই দুদিনীয়া জীৱনত বহুত ৰাজনৈতিকবিদ বা ধৰক বহুত মানুহে কিছুমান মানুহক বেয়া পায়, বা ধৰক কোনোবা এটা জাতিক বেয়া পায়। ধৰক আমাৰ অসমখনত ইমান আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে বসবাস কৰি আছোঁ, কিন্তু চাব গ'লে কিছুমান মানুহ আছে চবৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকি আছে, চবকে ভাল পায়, চবকে একে সমান একে শাৰীতে চায়। বা আচ্ছা। কিছুমান মানুহ আছে বহুত ভেদাভেদ কৰি চলে। আছে। কিছুমান মানুহ নিজকে উচ্চ জাতি বুলি ভাবে, ধনী বুলি ভাবে, তেনেকুৱা কিছুমানে গৌৰৱ কৰে। এট দ্য চেঞ্চ আপুনি যদি চাব যায়, আমাৰ শেষটো কিন্তু চবৰে একে হ'ব। সেই বস্তুটো মানুহে যে ভেদাভেদ কৰে জাতি লৈ ধৰ্ম লৈ, সেই বস্তুটো আপুনি কেনেকুৱা চায়? জাতি বুলি একো হেৰি নাই, জাতি অকল এটাই, সেইটো হ'ল মানুহ জাতি। হুম, তুমি ব্লেক কালাৰ টি চাৰ্ট পিন্ধিছা, মই হোৱাইট কালাৰ টি চাৰ্ট পিন্ধিছোঁ। তো ৰিলিজনবোৰ সেনেকুৱা, তুমি মুছলিম, মই হিন্দু। হুম, তো বস্তুটো মই এনেকৈ ডেছক্ৰাইব কৰিছোঁ তোমাক। হুম, জাতি বুলি একো হেৰি নাই, আমি জাষ্ট নিজে নিজে বনাই লোৱা একোটা তোমাৰ ৰিলিজন হয়। হুম, আৰু মই এটা এক্সাম্পল এটা দিওঁ। ৰেইনব'ত ভেৰাইটিজ কালাৰ আছে হুম, ন, ছিংগল কালাৰটো নাই, হুম। বিভিন্ন ধৰণৰ কালাৰ আছে তাতে, সেইবাবে ভাল লাগে হয়নে? বস্তুটো। হুম, তো ৰেইনব' যিহেতু আমাৰ বহুত প্ৰিয়, ৰামধেনু বহুত প্ৰিয় আমাৰ। হুম, তো সেনেকৈ ধৰা ৰেইনব'টো কি কাৰণত প্ৰিয়, তাতে কালাৰ্ছ বহুতখিনি আছে, হুম, বহুতকেইটা কালাৰ, যিহেতু তোমাৰ পূৰা ফ'কাছত, যিহেতু ধৰা আকাশত যেতিয়া ৰামধেনু ওলায়, তেতিয়া আমি সৰুতে কি কৈছিলোঁ, মা ৰামধেনু ওলাইছে, ৰেইনব' ওলাইছে, পুৰা দৌৰি গৈছোঁ চাবৰ কাৰণে। দৌৰি গৈছিলোঁ, ঘৰৰ পৰা দৌৰি গৈছিলোঁ ওলাইছোঁ ন। বাহিৰত, হয়। তো সেনেকুৱা ৰিলিজন বহুতকেইটা আমাৰ ইয়াতে আছে, আৰু সেইবোৰৰ কাৰণে ধৰা আজি হিন্দু মুছলিম আছে, তোমাৰ খ্ৰীষ্টান আছে, সেইকাৰণে আমাৰ ভাল লাগে। যিহেতু মই তোমাক অলপত ক'লোৱে ন, যে ঈদৰ পিছত বিহুৰ পিছত আকৌ তোমাৰ পূজাৰ পিছত দিৱালী, ইটছ এণ্ড এভৰিথিং আমি মুছলিম লগৰকেইটাও ৰখে, আমিও ৰখোঁ। তো সেনেকুৱা তোমাৰ জাতি ভেদ বা এইবিলাক হেৰি, কাৰণ মই নিজেও এজন, ধৰা মই ক'বলৈ গ'লে মই শৰ্মা লিখোঁ, তো এনে ক'বলৈ গ'লে উচ্চ বুলি কয়, কিন্তু উচ্চ বুলিতো একো নাই। আজি মই যদি ৰাস্তাত যদি পঢ়োঁ, মই উচ্চ হয় তুমি মোক নুচুবা দেই, উম, মই শৰ্মা লিখোঁ তুমি মোক নুচুবা, উম, সেনেকৈ হ'ব নেকি? আজি মোৰ মাক ব্লাড লগা হ'ল, মই তাতে উচ নিচ যদি মই তাতে কেৰি কৰি থাকোঁ, তে উম, মোৰ মা ICUতে নোহোৱা হৈ যাব। হুম, হুম, মই এক্সাম্পল দিছোঁ আৰু হুম, মোৰ হুম, মাক লৈ কেনে। হুম, তো যিহেতু মোৰ মা হাৰ্ট পেচেণ্ট হয়, তো কেতিয়াবা মোৰ মাক হয়তো বা ব্লাড লগাই যাব পাৰে, যেতিয়া ব্লাড মই বিচাৰিম, মোৰ হাতীগাঁৱৰ লগৰ ল'ৰা, উম, হাতীগাঁৱৰকেইটা আহিব, হাতীগাঁৱৰ বহুত মোৰ লগৰ ল'ৰা আছে, ভেটাপাৰাত আছে, ভেটাপাৰাত তোমাৰ ট্ৰাইবেল ল'ৰা আছে, উম, হাতীগাঁৱত মোৰ আটাইবোৰ মুছলিম ল'ৰা, সিহঁতৰ মাজতে মই আছোঁ। ইছলামপুৰৰ পৰা আহিব, ইছলামপুৰত আছে মোৰ লগৰ, বিবোৰৰ কাষত আছে তোমাৰ। উম, তো সেনেকৈ হিন্দু মুছলিম মোৰ এনেকুৱা নহয় ন, যে মই অকল মুছলিম এটা নহয়, অকল হিন্দুকেইটাকে মই ব্লাডৰ কাৰণে বিচাৰিছোঁ, এনেকুৱা নহয়। মোক এটা বস্তু লাগে যে মা যেনেকৈ নহওক বাচিব লাগে। তো বস্তুটো সেনেকুৱা, ৰিলিজন বুলি একো বেলেগ বস্তু নাই, জাতি বুলি এটাই, যে সেইটো হ'ল মানুহ জাতি। উম, গম পালানে? আৰু মই ক'ব নিবিচাৰোঁ যে মানুহ জাতিতকৈ একো বেয়া জাতিয়ে নাই। উম, কুকুৰ মেকুৰীও অলপমান, এটলিষ্ট কুকুৰ এটাক যেতিয়া তুমি খুন্দা মাৰি থৈ যাবা, লগৰ কুকুৰকেইটাই খেদি আহে। উম, কিন্তু আমাৰ মানুহ যেতিয়া তোমাৰ ধৰা ৰাস্তাত পৰিছে, মেক্সিমাম তোমাক মই ক'ব লাগিব, সৰু দুখীয়া শ্ৰেণীৰ মানুহ এটা যেতিয়া এক্সিডেণ্ট এটা হয়, ধনী মানুহ আগুৱাই নাযায়। তো
তো সেইটো বস্তুৱে মই বুজাব খুজিছোঁ যে ধনী দুখীয়া ৰিলিজন হিন্দু মুছলিম বুলি মোৰ ডেফিনেশ্যনত বা মোৰ ডিক্সনাৰীত একো হেৰি নাই সেইটোৱে। আৰু আপোনাৰ বিহুত এইবাৰ বিহু কেনেকুৱা গ'ল? বিহুটো মোৰ বিহু বুলিনো কি আছে, মোৰ লাইফটো ব্লেক এণ্ড হোৱাইট হৈ গৈছে ফুল্লি। যেতিয়াৰ পৰা মানে ভাইটিক হেৰালোঁ তেতিয়াৰ পৰা মোৰ লাইফটো ফুল্লি ব্লেক এণ্ড হোৱাইট। আৰু সেইখিনি সময়তে ভাইটি ঢুকোৱাৰ 2 মাহ পিছতে মোৰ বিয়াখন ভাঙিছে, মই অলৰেডি কৈছোঁৱে। তো ছোৱালী ঘৰৰ মানুহে যিহেতু মোৰ বিয়াখন আছিলে এপ্ৰিলৰ 20 তাৰিখে, মাৰ্চৰ 24 তাৰিখে মোৰ বিয়াখন ভাঙিছে। কিন্তু সেইখিনি সময়ত মোৰ বিয়াখন ভাঙাৰ কাৰণে মোৰ বেছি দুখ লগা নাই। দুখ লাগিছে মোৰ সেইটো কাৰণত যে 2 মাহ আছিলে, 2 মান্থছ আছিলে মাত্ৰ, ভাইটি ঢুকোৱা 2 মান্থছ হৈছেহে। সেইখিনি সময়ত তাই মোৰ হাতখন ধৰি ৰাখিব লাগিছিলে, কিন্তু মাকহঁতে গভমেণ্ট জব বিচাৰে বুলি তাই মোক খালি ক'লে যে মায়ে একচেপ্ট নকৰে। জাষ্ট এটা পইণ্ট পাই গ'ল, আগৰ পৰাতো এটা পইণ্ট আছিল গভমেণ্ট ইছ্যু, জাষ্ট এটা পইণ্ট পাই গ'ল, ভাইটি ঢুকোৱাৰ এটা পইণ্ট পাই গ'ল। ভাইটিৰো ছেইম ইছ্যু, গাৰ্লফ্ৰেণ্ড ইছ্যু। তো সেনেকুৱা ভাইটি এক্সপায়াৰ হোৱাৰ পিছত এটা নিউ পইণ্ট এটা পাই গ'ল, সেইটো পইণ্টতে মোক মেছেজ এটা থ্ৰ' কৰি দিলে যে বিয়াখন ভাঙিছে। মই জাষ্ট খালি কৈছোঁ যে অঁ হ'ব দে। সেইখিনি সময়ত মই কি ক'ম, মই নিজে চক যে এইখিনি সময়ত শত্ৰুৱেও আহি কিনে খবৰ এটা লয় যে একো নাই, মানুহৰ বেয়া দিন আহে, একো নাই, চিন্তা নকৰিবা। তো সেইখিনি সময়ত তাই যদি হাতখন এৰাই দিছে 8 years থকাৰ পিছত, তেনেহ'লে মই একো নকওঁ। সেইটোত মোৰ একো মই ক'ব লগা মোৰ একো নাই তাতে। সিহঁতেহে জানিব কি কৰিছে কি কৰা নাই। আপুনি চমচানত গৈছিল নে ভাইটিক লগ? মই বিহুৰ দিনা মই গ'লোঁ। বিহুৰ দিনা মই ৰাতিপুৱা মই মাহঁতৰ লগত অলপমান থাকিলোঁ। মাৰ মনটো যিহেতু একদমেই ভাল নাছিল ভাইটি নাই কাৰণে, কিন্তু শ্মশানত গ'লোঁ মই। ইভিনিং গ'লোঁ। ইভিনিং গৈ কিনে মই এটা বস্তু ন'টিছ কৰিলোঁ, অলপ টাইম বহিলোঁ। বহাৰ পিছত মোৰ মাইণ্ডত ষ্ট্ৰাইক কৰিলে যে মানুহবোৰ আজিকালি তোমাৰ মেচিনাৰী হৈ গৈছে। জুবিন দাই কৈছিলে ন যে জুবিন দাৰ এটা লাইন এটা আছে যে আমি একোটা যন্ত্ৰ। কথাষাৰ মোৰ সেইদিনাহে মোৰ মানে ফিল হৈছে যে য়েছ, আমি সঁচাকৈ আমি যন্ত্ৰ হৈ পৰিছোঁ। কাৰণ শ্মশানত যিহেতু মই গৈছোঁ, তাতে শ্মশানখন একদম চাইলেণ্ট হৈ আছিলে, স্তব্ধ, একদম চাইলেণ্ট, ফুল চাইলেণ্ট। য'ত ধৰক অকল মইতো হেৰুৱা নাই ন আপোনজন, এনেকৈ বহুত মানুহ হেৰাইছে, বহুত মানুহে নিজৰ আপোনজন হেৰাইছে। মই তাতে ধৰা ভাইটিৰ হৈ কিনে বা আটাইবোৰ মৃতকসকলৰ কাৰণে, অকল মোৰ নিজৰ ভাইটি বুলি নহয়, যিমানবোৰ মানুহৰ মৃত্যু হৈছে, শত্ৰুৱে হওক বা মোৰ মিত্ৰই হওক বা মোৰ ধৰা শত্ৰুৰ ফেমিলিয়ে হওক বা মোৰ নিজৰ আপোন মানুহ, মোৰ ভাইটি, আটাইবোৰৰ কাৰণে মই ধূপ আগবঢ়াই কেনে মই ইহঁতৰ আত্মা যাতে শান্তি পায় সেইটো কাৰণে মই অলপমান চবৰ কাৰণে প্ৰাৰ্থনা কৰিছে আৰু মই প্ৰে কৰিলোঁ অলপমান। তেতিয়া মোৰ ষ্ট্ৰাইক কৰিলে যে তাতে মানুহ মানে কোনো মানুহ যোৱাই নাই যে নিজৰ আপোনজনকো যে অকণমান যে মনত পেলাব, দোৱা বা প্ৰাৰ্থনা কৰিব হয় লাগিব। সেনেকুৱা। যিহেতু চোৱা, মই সৰু এক্সাম্পল এটা দিওঁ মই তোমাক। মানুহ যিহেতু আমি জন্ম লৈছোঁ মানুহ একেনে, আমি অকল হিন্দু মুছলিম বা অকল ৰাজনীতি অকল বা ল'ৰা ছোৱালী কাৰণে অকল প্ৰপাৰ্টি কৰি থাকিম বুলিতো নহয় যে মই আজি বিয়া পাতিছোঁ, মোৰ ল'ৰা ছোৱালীৰ কাৰণে মই প্ৰপাৰ্টি মই আজি এইটো কৰিছোঁ কালি সেইটো কৰিছোঁ। তুমি গম পাইছা মই কি ক'ব খুজিছোঁ, যে আজিকালি মানুহবোৰে ন নিজৰ ফেমিলিৰ কাৰণে প্ৰপাৰ্টি কৰোঁতে কাৰ কিমান প্ৰপাৰ্টি আছে গমেই নাপায়। কিন্তু আমাৰ অৰিজিনেল ঘৰ কোনখন? আমি যোনখিনি আমি কৰি আছোঁ, যিখিনি কৰি আছোঁ সেইখিনি শ্ব' অফ কৰি আছোঁ। কিন্তু আমাৰ অৰিজিনেল ঘৰখন হ'ল তোমাৰ কবৰস্থান, শ্মশান। কবৰস্থানত চাব কাৰণে গ'লে কবৰস্থানত জংঘল হৈ আছে, হয়নে? আপোন মানুহ এজন তাতে তোমাৰ কবৰ দিয়া হৈছে, সেই কবৰৰ কাষতে জংঘলেদি ভৰি গৈছে তোমাৰ, বাহিৰৰ পৰাই দোৱা কৰি আছে মানুহে। শ্মশানখনত যোনখন চিতাত আমি আমাৰ নিজৰ আপোনজনক আমি খুৱাই কেনে আমি তাতে বিদায় লাষ্ট মানে শেষ বিদায় দিছোঁ, সেই চিতাখনৰ ওপৰত তোমাৰ যিখিনি টিং আছে, টিংবিলাক ফুটি গৈছে। বৰষুণ আহিলে সেই চিতাৰ ওপৰত টোপালবোৰ পৰে, 1 টোপ 2 টোপ 3 টোপ এনেকৈ টোপালবোৰ পৰে। আমি নিজৰ ঘৰখন মানে সেইখন আমাৰ ঘৰ, য'ত আমি ফাইনেলি গোটেইবোৰ আটাইবোৰ মানুহে আমি তাতে যাব লাগিব। তো নিজৰ ঘৰখন আমি ইণ্টেৰিয়ৰ্ছ ডেক'ৰেশ্যনৰ নামত ইমান খৰচা কৰিছোঁ, তাৰ মাজত অলপমান 2% আমি যদি ইনভেষ্ট যদি আমি কবৰস্থান বা শ্মশানত যায় নাই, ধৰা গছপুলি এডালে ৰুলোঁ, কাৰণ আমি ফাইনেলি তাতে গৈয়ে আছোঁ আমি ন, আমি ফাইনেলি তাতে যাম। হয়তো কোন কেতিয়া যায় কোনো ক'ব নোৱাৰে। আজিকালি য়ং বয়জ বা য়ং গাৰ্লছ বহুতে কম বয়সতে ঢুকাই আছে। মাক দেউতাকত থাকি আছে, কিন্তু সন্তানবোৰ ঢুকাই গ'ল বেমাৰৰ আজৰত। তো সেনেকুৱা, তো নিজৰ কবৰস্থানখন, নিজৰ শ্মশানখন আমি ভালে ৰখাটো আমি বিচাৰোঁ। মানে মই বিচাৰোঁ, মই
কোৱাতে ভুলো হ'ব পাৰে। সেইটোৰ লগতে যাতে আমাৰ মনবোৰো যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰোঁ, যাতে আনৰ প্ৰতি যাতে ঘৃণা আমাৰ নাথাকে, যাতে মানৱতা, যাতে মানুহৰ এটা কথা আছে ন, মানৱ ধৰ্মই পৰম ধৰ্ম বুলি কথা হা। আছে। সেই বস্তুটো মই ভাবো যদি চবে কেৰি কৰে দেন মানে আজি যদি আমি চবৰ লগত ভালে থাকো, হয়তো কালি আমি মৰাৰ পিছতো চবে আমাৰ কাৰণে প্ৰাৰ্থনা কৰিব বা দোৱা কৰিব যে মানুহজন ভাল আছিলে। সেইটোৱে, টকা পইচাটো কাৰো লগত টকা নাযায়। পইচাটো নুশুনে, মানুহজন ঢুকোৱাৰ পিছত হয়। তুমি ভাইটি তুমি যোনটো কথা কৈছা একদম টু দা পইণ্ট কৈছা, যে ঢুকোৱাৰ পিছত মানুহে সেইষাৰ কথা নকয় যে তেখেতৰ বেংক বেলেঞ্চ 1 crore 2 crore 500 crores আছিল, মানুহজন ভাল আছিলে, ঢুকাই গ'ল, বহুত কম বয়সত ঢুকালে, বা এজ হোৱাৰ পিছত যদি ঢুকাই যে মানুহজন ভাল আছিলে, আমাৰ ছ'চাইটিৰ পৰা এজন ভাল মানুহ আমি হেৰাই দিলোঁ, সেইটো হিচাপে আমি সেই বস্তুটো বেছি ৰিকল ইম্পৰ্টেণ্ট কৰোঁ ন। হয়। তো সেনেকুৱা। আৰু আমাৰ অহংকাৰবোৰ আমাৰ ক'ত শেষ হয় জানানে, যেতিয়া আমি জানাজা দিব কাৰণে যাওঁ। মই হিন্দু ল'ৰা এজন, মোৰ মুছলমান কোনোবা লগৰ বন্ধু যদি কাৰোবাৰ ফেমিলিত যদি ঢুকাইছে, আমি যেতিয়া জানাজা দিব কাৰণে যাওঁ বা শ্মশানত যেতিয়া যাওঁ, আমি শ্মশানত গ'লে তাতে তুমি নিজে ফিল কৰিবা একবাৰ যে আমাৰ অহংকাৰবোৰ ন, শ্মশানত বা কবৰস্থানত সোমাওঁতে সেই গেটখনতে আমাৰ ষ্টপ। জানাজাত যোৱাৰ লগে লগে আমাৰ মুড একদম অফ হৈ থাকে, শ্মশানত গ'লে আমাৰ মুড অফ হৈ থাকে, তাতে আমাৰ এইটো নাহে মাথাত বা আমাৰ মূৰত সেইটো নেখেলে যে আমাৰ বেংক বেলেঞ্চখিনি, মোৰ গাড়ীটো, মোৰ XUV, মোৰ বলেৰো, মোৰ অডি মাৰ্চিডিছ, মোৰ বহুতকেইটা ফ্লেট আছিলে, এইবিলাক মানুহজনৰ জানাজা দিবৰ কাৰণে গ'লে তেতিয়া আমি ফিল কৰোঁ যে মানুহৰ জীৱনটো জিৰ', শূন্য, আমি শূন্যত জীয়াই আছোঁ, আমি শূন্যত জীয়াই আছোঁ, সেইটোৱে। বৰ্তমান যিহেতু ৰিলেশ্যনশ্বিপত থাকিলে বহুত দেখা পাওঁ আমি ব্ৰেকআপ হোৱাৰ যিটো হাৰ বাঢ়ি গৈ আছে। এতিয়া আপোনাৰ কি কয়, এজনী ছোৱালীক তাই মোক সঁচাকৈ ভাল পাই আছে নে নাই, নে তাই মোক মোৰ লগত টাইম পাছ কৰি আছে, নে তাই মোৰ পইচা খাই আছে, তেনেকৈ বহুত হয়, কিন্তু বহুত ল'ৰাৰ লগত বা বহুত ছোৱালীৰ লগতো হয়। অনলি ছোৱালী বুলি নহয়, ল'ৰাও তেনেকৈ ছোৱালীবোৰক কি কৰে, তেনেকৈ মানে ঘূৰি ফুৰে, টাইম পাছ কৰে। কথা হ'ল কি, আপুনি কেনেকৈ গম পাব যে এই ছোৱালীজনীয়ে মোক সঁচাকৈ ভাল পাই আছে, তাই মোৰ লগত থাকিব, কোনবোৰ গুণ বা কোনবোৰ কেৰেক্টাৰ আপুনি চালে গম পাব নাই এই ছোৱালীজনী সঁচাকৈ মোক ভাল পায়, বা ছোৱালী এজনীৰ ক্ষেত্ৰত ল'ৰাজনে কেনেকৈ আপোনাৰ ল'ৰাজনক ধৰিব পাৰিব যে এই ল'ৰাজন মোৰ কাৰণে পাৰফেক্ট হয়, বা এই ল'ৰাজনে মোক ধোকা কেতিয়াও নিদিয়ে বা মোৰে হৈ থাকিব। তুমি কেতিয়াও ধৰিব নোৱাৰা। যেতিয়া এজন মানুহে ভাবিব যে চিট কৰিম, সি পুৰা একদম ক্লিন হৈ থাকিব, গম পাইছানে? এনেকৈ চিট কৰিব যে অপজিট পাৰ্টনাৰজনে গমেই নাপাব, মৰমবোৰ এনেকৈ থ্ৰ' কৰিব যেন মানে য়েছ, গোটেই দুনিয়াৰ মৰমবোৰ মোৰ অকল চৰণৰ ওচৰতে ৰাখি দিছে, ভৰিৰ ওচৰতে ৰাখি দিছে, কিন্তু তুমি ধৰিব নোৱাৰা। যেতিয়া চিট কৰাটো তুমি ধৰিব নোৱাৰা, কেতিয়াও চিট কৰাজনেহে গম পাব, আৰু ভগৱান বা আল্লাহে গম পাব যে চিট যে কৰি আছে। কাৰণ আমি যেতিয়া প্ৰেমত পঢ়োঁ, আমি ব্লাইণ্ড হৈ যাওঁ। লগৰবোৰে যদি কয় যে তোক গাৰ্লফ্ৰেণ্ড বা তোক বয়ফ্ৰেণ্ডে চিট কৰিছে, তেতিয়া আমি সেই বন্ধুজনৰ লগত আমি দুশ্মন হৈ যাওঁ, যে মোৰ বয়ফ্ৰেণ্ডটো হেণ্ডচাম ন, মোৰ বয়ফ্ৰেণ্ডজন হেণ্ডচাম, বা মোৰ বয়ফ্ৰেণ্ডজনৰ লগত সি মোক বহুত মৰম কৰে, বা মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে মোক বহুত মৰম কৰে, সেইকাৰণে সি জ্বলিছে, গম পালানে? তো তেতিয়া আমি ব্লাইণ্ড হৈ পৰোঁ। তো ব্লাইণ্ড যেতিয়া হওঁ, তো ব্লাইণ্ড হৈ থকাৰ টাইমত আমি প্ৰেমে আমাক কোনটো ৰাস্তাত নি আছে কোনেও ক'ব নোৱাৰে, সেইটো ডেফিনেশ্যন মোৰ তাত নাই। মই যিহেতু ধৰিব নোৱাৰিলোঁ, মই নিজে এজন ভুক্তভোগী, তো মই 8 years যদি গম নাপালোঁ, তে মই বেলেগ এজন মানুহক মই কেনেকৈ ক'ব পাৰিম যে ধৰা যে এইজন মানুহে চিট কৰি আছে নে কি কৰি আছে, গম পাইছানে? আৰু মানে আমি যে বিয়া পাতোঁ, আচলতে বিয়াখন কপালত ফিক্স হৈ থাকে নে, মানে ধৰকচোন শাস্ত্ৰত বা ধৰক কিছুমান গ্ৰন্থত লিখা আছে যে এইজনী ছোৱালীৰ লগত মোৰ বিয়াখন হ'বই, মানে লিখা থাকে বোলে। আচলতে সেই কথাটো সত্য নে আপোনাৰ মতে? সত্য যেন ভাবোঁ মই, যিহেতু ডাঙৰবোৰে কয় যে বিয়াখন জন্ম, মৃত্যু, বিবাহ, বুজিছানে? তো সেইবোৰ আগতেই তাৰমানে লিখা থাকে বুলি কয়। যাৰ লগত আমাৰ ৰাহি জোৰা নাই, তেখেতৰ লগত আমি যিমানে ট্ৰাই নকৰোঁ কিয় নাহে। কিন্তু মই কথা এটা আছে তাৰ মাজত, এতিয়াহে নাহেচোন, আগতেচোন প্ৰেম বুলি ক'লেচোন বিয়া হৈ কিনে ল'ৰা ছোৱালী হৈ কিনে আমাৰ আগত এনেকৈ ধুনীয়াকৈ ফেমিলি সিহঁতে ধুনীয়াকৈ ছেটেল হৈ আছে। এতিয়াহে কিয় এনেকুৱা হয়? এতিয়াহে যে আমি যে ভাবিছোঁ যে কপালত নাই চাগে, সেইকাৰণে তাই বা সেইকাৰণে চাগে সি মোৰ লগত নাথাকিলে। কিন্তু আগতেওতো প্ৰেম হৈয়ে আছিলে, আগতেনো কনচেপ্ট ব্ৰেকআপৰ ইমান হেৰি আছিলে। আজিকালি ব্ৰেকআপ ছংছ আহে, ব্ৰেকআপ পাৰ্টি আহে আজিকালি, বুজিছানে? আজিকালি ব্ৰেকআপ পাৰ্টি আহে,
আগতে ব্ৰেকআপ পাৰ্টি বুলি একো নাছিলে, আজিকালি মানুহে ব্ৰেকআপ হ'লে পাৰ্টি কৰে। পাবত যাব, হেৰি কৰিব, আজি কি আছে বন্ধু, মোৰ আজি ব্ৰেকআপ হ'ল, পাৰ্টি বল, আজি পাৰ্টি কৰিম। পাৰ্টি বুলি কি ব্ৰেকআপ পাৰ্টি? মই সেইবিলাক ঢুকি নাপাওঁ। ব্ৰেকআপ পাৰ্টি বুলি একো নাই। মোৰ মোৰ ডেফিনেশ্যনত এইবিলাক একোৱে নাই, গম পাইছানে? এইবোৰ মানে ইউজলেছ হয়। মই অলপমান বেলেগ বেলেগ এখন দুনিয়াত মই থাকোঁ। তো মানুহবোৰে যোনবোৰ ভাবে সেইবোৰ মই ঢুকি নাপাওঁ, আৰু মই যোনবোৰ ভাবোঁ সেইবোৰ তেখেতসকলে ঢুকি নাপাব। ৰিলেশ্যনশ্বিপত থকা যিবোৰ মানুহ আছে ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত, তেওঁলোকক আপুনি কি এডভাইচ দিব বিচাৰিব? তেওঁলোককনো মই কি এডভাইচ দিম? মইতো এজন সৰু বা চিম্পল একদম নৰ্মেল ল'ৰা হয়। মইতো ইমানতো ডাঙৰ হেৰি নহয় যে ছুপাৰষ্টাৰ বোলে মই। কিন্তু মই ক'ব বিচাৰোঁ যে প্ৰেমত যদি পৰিছা তেনেহ'লে হাৰ্ট নকৰাকৈ আগবাঢ়ি যাবলৈ ট্ৰাই কৰিবা। এদিন মা দেউতাই মানিবও পাৰে। চেষ্টাটো কৰি চোৱা, চেষ্টা কৰি চোৱা, ট্ৰাই এগেইন। অকল নিজৰ কেৰিয়াৰতে নহয়তো, কেৰিয়াৰটো ট্ৰাই চবেই কৰে, ল'ৰা হওক আজিকালি ছোৱালী হওক চবে ট্ৰাই কৰি আছে। কিন্তু লাভতো যদি লাভ যদি কৰিবই নোৱাৰা, নকৰিবা। লাভ যদি কৰিছা তে ট্ৰাই এগেইন, বুজিছানে? আৰু ধৰকচোন কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় মুছলমান ল'ৰা এজন হিন্দু ছোৱালী এজনীক ভাল পায়, বা হিন্দু ল'ৰা এজন মুছলমান ছোৱালী এজনীক ভাল পায়। সেইটো ক্ষেত্ৰত কিন্তু অলপ বিভেদ বা ধৰকচোন অলপ ক্ৰিটিকেল হয় চিটুৱেশ্যনটো। সেই বস্তুবোৰ কিন্তু অল ইণ্ডিয়াত হওক বা চবতে কিন্তু আছে, কিন্তু দেই আপুনি চাব গ'লে এনে কিন্তু আছে, অলপ চলপ লুকাই চুকাই হ'লেও আছে। কিন্তু সেই ল'ৰা বা ছোৱালীজনী কিন্তু সাহস পোৱা নাই যে ঘৰত কম। কিছুমানৰ ঘৰত হয়তো মানিবও পাৰে, বা সেই বস্তুবোৰ সিহঁতক আপুনি কেনেকৈ এডভাইচ দিব? মানে তেখেতসকলৰ ঘৰৰ মানুহে মানিব পাৰে নাপাৰে, মানে তেখেতসকলৰ এইটো পাৰ্চনেল ইছ্যু হয় যিহেতু। কিন্তু তাৰ মাজত মই ক'ব নিবিচাৰোঁ যে ঘৰৰ মানুহে মানিছে কি নাই সেইটো মই ইমান ভালমতে ক'ব নোৱাৰোঁ হা। কিন্তু আমি ছ'চাইটি এখনত যিহেতু আছোঁ, তো ছ'চাইটিখনে আমাক বেলেগকৈ ৰাখি দিয়ে নেকি, সেই ভয়টোহে মানুহৰ মনত, মাক দেউতাকৰ মনত বা আটাইবোৰ বা আমাৰ মাজত সোমাই আছে যে ধৰা বেলেগ এটা কাষ্টৰ ছোৱালী এজনীক বা বেলেগ এটা কাষ্টৰ ল'ৰা এজনক লগত বিয়া হ'ল, তো ফাৰ্ষ্ট ছ'চাইটিৰ কথা আমাৰ আহি পৰে যে ছ'চাইটি, ঘৰৰ মানুহে ফাৰ্ষ্ট ভাবে যে ছ'চাইটিয়ে কি ক'ব, ছ'চাইটিৰ কথাহে আমি বেছি ইম্পৰ্টেঞ্চ দিয়া যায়। তো এইটো নিজৰ ওপৰত মই আজিলৈকে হোৱা নাই যিহেতু মই ইমানো গম নাপাওঁ, কিন্তু ছ'চাইটিৰ ওপৰত বহুতেই ইম্পেক্ট মানে বা বহুতে হেৰি কৰে, গম পালানে, ইম্পৰ্টেঞ্চ দিয়া যায়। কিন্তু আপুনি সেইটো বস্তুটো মানে লাইক কি মেছেজ থ্ৰ' কৰিব ইহঁতক যে তোমালোক কৰি আছা, কৰি থাকা, যি হ'ব বুলি, বা বাদ দিয়া, মানে কেনেকুৱা টাইপ, মানে আপুনি কি মেছেজ দিব বিচাৰে? সেইকাৰণে মই ক'লোঁ যে প্ৰেম যদি কৰিব নোৱাৰা লাষ্টলৈকে, মানে একদম ছাকচেছ পইণ্টলৈকে যদি যাব নোৱাৰা, তেনেহ'লে প্ৰেম কৰিবই নালাগে। যদি ৰিস্ক ল'ব পাৰিছা তে কৰা, যদি ৰিস্ক ল'ব কাৰণে নোৱাৰা যদি তে নালাগে। কাৰণ প্ৰেম কৰিছা মানে এখন যুদ্ধত যিকোনো হ'ব পাৰে, হয়তো জয় হয়তো পৰাজয়। সেইবুলি আৰু ল'ৰাজনকো অপমান কৰিব নোৱাৰা, ছোৱালীজনকো অপমান কৰিব নোৱাৰা। চবে নিজৰ নিজৰ পাৰ্চনেল কিবা কিবি প্ৰব্লেমছ ফেচ কৰি আছে। তো সেনেকুৱা কিহৰ ওপৰত মানে সেই চিটুৱেশ্যনটো চাই কিনেহে মানে ক'ব পৰা যাব যে কোনটো ক'লে মানে ভাল হয়, বুজিছানে? তো সেনেকুৱা। আপোনাৰ কি কয় অসমৰ ভিতৰত আপোনাক কোনজনী এক্ট্ৰেছক চবতকৈ বেছি ভাল লাগে? মোৰ অসমৰ বুলি নহয়, এক্ট্ৰেছ বুলিও নহয়, মোৰ অকল এজনীয়ে ভাল লাগে, সেইজনী হ'ল মোৰ মা। মাৰ বাহিৰে মই কাকো ট্ৰাষ্ট কৰিব নোৱাৰোঁ। প্ৰথম প্ৰেম মোৰ মাৰ লগত, নেক্সট প্ৰেম মোৰ আহি পৰাই নাই এতিয়ালৈকে। পৰিছিলোঁ যদি লেং কাটি কেনে মোক পেলাইহে দিছে, য'ত মই ভয় খাই গৈছোঁ। মোৰ ভয় লগা হৈছে, প্ৰেম তুমি যিমান বাৰ সুধি আছা ভাল পোৱাৰ ক্ষেত্ৰত, মোৰ সিমান বাৰে মোৰ বুকুখন কঁপি উঠে, টপ। মই বোলো নেক্সট কুৱেশ্যনটো বা কি সোধে মোক। তো লাভটোক মই ইমানেই ভয় খুৱাইছোঁ, এই শব্দটো মোৰ ভয়ে লাগে। তো মোৰ অকল এজন মানুহকে মই প্ৰেম কৰোঁ, সেইজন হ'ল মোৰ মা। মোৰ মাৰ বাহিৰে মই এতিয়া কোনো নাই। দেউতাক কৰোঁ, কিন্তু একদম বহুত বেছি মই মাক কৰোঁ। মাৰ কাৰণে মই যিকোনো ছেক্ৰিফাইচ কৰিব পাৰোঁ। ভাইটিৰ কাৰণেও মই বহুত ছেক্ৰিফাইচ কৰিছোঁ, আৰু কৰি যাম যিমানখিনি পাৰোঁ। এটলিষ্ট মই মানে এটা মানে মই মেছেজ থ্ৰ' কৰিব বিচাৰোঁ। সেই মেছেজটো হ'ল যে ভাইৰ মাজত যে কাজিয়া যে হৈ আছে, তো মই সেইটো বস্তু বিচাৰোঁ, মানে মানুহক ক'ব বিচাৰোঁ যে এজন ভাইয়ে এজন ভাইৰ কাৰণে, বা দাদা এজন বা ভাইটি এজনে কিমানখিনি বস্তু ত্যাগ কৰিব পাৰে, সেই বস্তুটো মানে মই থ্ৰ' কৰিব বিচাৰোঁ, সেইটোৱে।
আৰু ছাপ'জ আপোনাৰ এটা মই এক্সাম্পল এটা দিওঁ আপোনাৰ ফ্ৰেণ্ড এজনক অ', ধৰক ৰাস্তাত মানুহবোৰে ধৰক টৰ্চাৰ কৰি আছে কিবা এটা ইছ্যু লৈ মাৰপিট লাগি গৈছে তো আপোনাক আপোনাৰ ফ্ৰেণ্ডে ফোন কৰি ক'লে যে এনেকৈ এনেকৈ অৱস্থা হৈছে আপুনি আহি যাওক তো আপুনি যাই কিনে ডাইৰেক্ট আপোনাৰ ফ্ৰেণ্ডজনক যিবোৰ মানুহে মাৰিছে সিহঁতক যাই ডাইৰেক্ট মাৰিব নে কথাবোৰ মানে ফাৰ্ষ্টত চিটুৱেশ্যনটো বুজি ল'ব অলপ মই সেনেকুৱা তোমাৰ কাজিয়াত মই বহুতবাৰ মোক ফোন কৰে যে গিৰিশ দা আহাচোন প্ৰব্লেম এটা হৈছে বুলি মানে ক'লে মানে মই গম পাওঁ ক'ৰবাত হয়তো বা পুলিচে ধৰিছে নহয়তো বা ক'ৰবাত কাজিয়া এখন হৈছে মই এণ্ট্ৰি মাৰাৰ লগে লগে মোক প্ৰায় মানুহে ইমানেই মৰম কৰে যে কাজিয়াখন নহয় গৈ পোৱাৰ লগে লগে গিৰিশ দা আপোনাৰ চিনাকি নেকি তো বস্তুবোৰ কাজিয়াৰ ফালে আগ নাবাঢ়ে মই খালি গৈ পালোঁ বুলেটখন লৈ গৈ থাকোঁতে যেতিয়া দেখিব যে গিৰিশ দা আহিছে তাৰপৰা গিৰিশ দা চিনাকি কাজিয়াখন নহয় তাতে আৰু মই থকালৈকে কাজিয়াখন মই হ'বই নিদিওঁ কাৰণ ডাঙৰ হওক সৰু হওক গোটেইবোৰ মোৰ নিজৰ ভাই হয় তো এজন ভাইয়ে এজন ভাইক মাৰাটো মই নিবিচাৰোঁ অকল এজন মাৰে যে আমি সন্তান হ'লেহে যে ভাই হ'ব পাৰিম সেইটো নহয় আমি গোটেইবোৰ অল ইণ্ডিয়ানছৰ ব্ৰাদাৰ এণ্ড ছিষ্টাৰ ডেটছ ইট এই আপোনাৰ মতে ফ্ৰেণ্ডশ্বিপৰ যিটো মানে ডেফিনেশ্যন মানে বন্ধুত্ববোৰ কেনেকুৱা হ'ব লাগে কাৰণ এতিয়া চাব গ'লে বন্ধুত্ববোৰ মানে লাইক টকা ল'ৰাৰ লগত মানে ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰে যাৰ লগত টকা নাই তাৰ লগত মানে ফ্ৰেণ্ডশ্বিপ নকৰে বহুতে দেখা পোৱা যায় ফ্ৰেণ্ডশ্বিপটো আপোনাৰ মতে কেনেকুৱা হ'ব লাগে ফ্ৰেণ্ডশ্বিপটোৰ মানে গুৰুত্ব কি আজিকালি তুমি মোক ক'লা ন যে লাভৰ ডেফিনেশ্যনটো তুমি সুধিলা মোক তো ছেইম মই যোনটো ক'লোঁ তো ছেইম তোমাৰ ফ্ৰেণ্ডশ্বিপতো আহি পৰে আজিকালি ফ্ৰেণ্ডশ্বিপ আগৰ ফ্ৰেণ্ডশ্বিপৰ নিচিনা নাই আজিকালি ফ্ৰেণ্ডশ্বিপ তোমাৰ পইচাৰ লগত আছে তুমি যদি পইচা যদি দিব পাৰিছা তেতিয়া তোমাৰ লগত ফ্ৰেণ্ড চাৰ্কেল আছে যদি পইচা যদি দিব নোৱাৰা ফ্ৰেণ্ড চাৰ্কেল নাই তোমাৰ কিন্তু ফ্ৰেণ্ডছ এনেকুৱা হ'ব লাগে ধৰা আমি ঘৰৰ একোটা পিলাৰ এটা পিলাৰ যদি ভাঙিছে আমি বাকী এটা পিলাৰে আমি ধৰি ৰাখিব পৰা আমাৰ তাত সেই ষ্ট্ৰেংথটো থাকিব লাগে সেইটো হ'ল বন্ধুত্ব এজন বন্ধুৱে যদি কান্দিছে তে আমি কেতিয়াও সেইজন বন্ধু কান্দি থকাৰ সময়ত আমি কেতিয়াও হাঁহিব নোৱাৰোঁ যদি আমি বন্ধু এজন যদি কান্দি থকাৰ সময়ত যদি আমি যদি হাঁহি আছোঁ তে তাতে বন্ধুত্ব নাছিলে কেতিয়াও বুজিছানে তো বন্ধুত্ব বুলি ক'লে অকল ফ্ৰেণ্ডশ্বিপে নুবুজায় বন্ধু মানে ভাই সেইটোৱে